নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম যে এটা নতুন ট্ৰেণ্ড ওলাইছে যিটো নেকি হোৱাইট টি-চাৰ্টত আপোনাৰ ফেচবুক একাউণ্টৰ প্ৰফাইল পিকচাৰখন কেনেকৈ লগাব। সেই ফটোখন বনাবলৈ প্ৰথমে আমাক দৰকাৰ হ'ব এটা এপছ যিটো নেকি পিকচাৰ্ট, আৰু আমাক এটা টি-চাৰ্টৰ প্ৰয়োজন হ'ব যিটো টি-চাৰ্টত আমি আমাৰ ফেচবুক একাউণ্টৰ প্ৰফাইলখন লগাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই টি-চাৰ্টৰ লিংকটো দি দিম, আপোনালোকে সকলোৱে তাত গৈ টি-চাৰ্টটো ডাউনলোড কৰি ল'ব। প্ৰথমে ফেচবুক এপটো অ'পেন কৰি ল'ম, আৰু ফেচবুক এপটো অ'পেন কৰাৰ পিছত থ্ৰী ডটটোত ক্লিক কৰি দিম, যিটো ওপৰত আছে তাত আমি ক্লিক কৰি দিম। ক্লিক কৰি দি নিজৰ একাউণ্টটোত ক্লিক কৰিম। তাৰপিছত আমি নিজৰ একাউণ্টটোৰ এটা স্ক্ৰীনশ্বট লৈ ল'ম। এতিয়া সেই ফটোখন এডিট কৰিবলৈ আমাক এটা এপৰ প্ৰয়োজন হ'ব যিটো নেকি পিকচাৰ্ট। সেই এপটো আপোনালোকে প্লে' ষ্ট'ৰত অতি সহজতে ডাউনলোড কৰিব পাৰিব। যিহেতু মোৰ অলৰেডি ডাউনলোড কৰি থোৱা আছে পিকচাৰ্ট এপটো। এতিয়া মই পিকচাৰ্ট এপটো অ'পেন কৰি ল'ম, আৰু পিকচাৰ্ট এপটো অ'পেন কৰাৰ পিছতে এনেকুৱাকৈ দেখাব। ইয়াৰ পিছতে আমি ইয়াত এই প্লাছ আইকনটোত ক্লিক কৰি দিম। প্লাছ আইকনটোত ক্লিক কৰি দিয়াৰ পিছতে আমাৰ ইয়াত এনেকুৱা কিছুমান ধৰণৰ ফটো দেখাব, আৰু তাত আমি টি-চাৰ্টটো ছিলেক্ট কৰি দিম। আৰু টি-চাৰ্টটো মই অলৰেডি ডাউনলোড কৰি থৈছোঁ। ইয়াৰ পিছতে তলত থকা এডেট ফটো অপশ্যনটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা ধৰণৰ ফটোজসমূহ শ্ব' হ'ব যিসমূহ আমাৰ গেলেৰীত আছে। তাৰ পিছতে আমি স্ক্ৰীনশ্বট লোৱা ফেচবুকৰ যিখন প্ৰফাইল সেইখন ক্লিক কৰি আমি এডেট কৰি দিম। ফটোখন এডেট কৰাৰ পিছত আমি নিজৰ ইচ্ছামতে ক্ৰপ কৰি ল'ম। দুইফালে ফটোখন আমি ক্ৰপ কৰি ল'ম। ক্ৰপ কৰি আমি ওপৰত থকা ৰাইট চিনটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত টি-চাৰ্টটো নিজৰ হিচাপমতে আমি ফটোখন ডাঙৰ কৰি ল'ম। ইয়াৰ পিছতে আমি এই তলত থকা এই অপশ্যনটোত আমি ক্লিক কৰি দিম। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ওপৰত এটা অপশ্যন আছে মাল্টিপ্লাই বুলি, সেই মাল্টিপ্লাই অপশ্যনটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত টি-চাৰ্টটো এনেধৰণৰ হৈ যাব। টি-চাৰ্টটো অলৰেডি হৈ গ'ল। ইয়াৰ পিছত ওপৰত থকা ৰাইট চিনটোত ক্লিক কৰি দিলে ফটোখন ছেভ হৈ যাব। যদি সেই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।